কৰি এক্সপেৰিমেণ্টেল কিচেনত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভালে বাৰু আপোনালোক সকলোৰে নিশ্চয় ভালেই চাগে, আমাৰো ভালেই বাৰু চলি আছোঁ। মাজতে অকণ অসুখ হৈছিল বাৰু, কিন্তু এতিয়া সম্পূৰ্ণ সুস্থ আপোনালোকৰ মৰম আৰু আশীৰ্বাদত সুস্থ হৈ উঠিলোঁ আৰু আজি সেই এটা ভিডিঅ' লৈ আহিছোঁ বহু দিনৰ মূৰত। মাজে মাজে ৰেচিপি দি আছোঁ বাৰু, কিন্তু এইদৰে আপোনালোকৰ মুখামুখিকৈ ভিডিঅ' মই অনা নাছিলোঁ, অসুস্থ হৈ আছিলোঁ। গতিকে আৰু গাটো ভাল হৈ নাথাকিলে একদম ভাল নালাগে, কেমেৰাৰ ওচৰত আহিবলৈ একেবাৰে মন নাযায়, সেইবাবে মানে কি ভিডিঅ' বনোৱা নাছিলোঁ। আপোনালোকৰতো নিশ্চয় ভালে চাগে, সকলো ভালে থাকক, কুশলে মংগলে থকাটোকে কামনা কৰিছোঁ। আৰু আমি এতিয়া এটা ফেমিলিৰ নিচিনা ন, যদি বহুদিন কাৰোবাৰ ভিডিঅ' নাপাওঁ মনত পৰে কিন্তু দেই, কিয় বা ভিডিঅ' দিয়া নাই, গতিকে মনত পৰে আৰু ন'টিফিকেশ্যন যিখিনি মোলৈ আহি যায় মইতো কমেণ্ট কৰোঁৱে, লাইকো কৰোঁ। আপোনালোকেও কমেণ্ট কৰিব, লাইক কৰিব, আৰু কমেণ্টটো কৰিলে মানে কি হয় ভাল লাগে আৰু কিবা এটা আকৌ নতুনকৈ কৰিবলৈ মটিভেট হওঁ, গতিকে ভাল ভাল কমেণ্টবিলাক কৰিলে ভাল লাগে। আজি মোৰ ভিডিঅ'টোত মই আপোনালোকক মোৰ কলিয়াছ কেইজোপা দেখুৱাম বুলি ভাবিছোঁ আৰু এটা ৰেচিপি শ্বেয়াৰ কৰিম। এয়া এজোপা আছে ইয়াতে, এইজোপা এয়া চাওক। আগৰ ভিডিঅ'টো মই দেখুৱাইছোঁ বাৰু, মোৰ ব্লগবিলাকত মই দেখুৱাই মোৰ ফুলখিনি আৰু লগতে এয়া কলিয়াছ কেইজোপাও দেখুৱাওঁ, কেনেকুৱা ধুনীয়া জোপোহা হৈছে দেখিছেনে। আৰু বাৰিষা বতৰত যদি কলিয়াছ কেইজোপা নেদেখুৱাওঁ কেনেকৈ হ'ব ন, কাৰণ এতিয়া আমাৰ বাগিচাৰ সৌন্দৰ্য বঢ়োৱা প্লাণ্ট হৈছে কলিয়াছ। এইখিনি সময়ত বহুত ধুনীয়াকৈ বাঢ়ে, যিহেতু বৰষুণ মানে খুব ভাল পায় কলিয়াছে, আৰু কালাৰ দেখিছে কেনেকুৱা ধুনীয়া হৈছে। গতিকে আজি মই আপোনালোকক মোৰ কলিয়াছ কেইজোপা মই কেনেকৈ যত্ন লওঁ সেইটো আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিম। আৰু আপোনালোকৰো যদি আছে কলিয়াছ তেনেহ'লে আপোনালোকেও জনাবচোন মোক কমেণ্টত, আপোনালোকৰ কি কি ভেৰাইটিৰ কলিয়াছ আছে। আৰু এয়া দেখিছে মাজে মাজে হৈ আছে এয়া মোৰ পননুৱা, এয়া দেখিছেনে পননুৱা হৈ আছে, কলিয়াছৰ লগত পননুৱা হৈ আছে। এয়া ইমান দিনে কিন্তু মই জানাই নাছিলোঁ, আজি অলপ দিনৰ পৰাহে গম পাইছোঁ এয়া যে পননুৱা হয়। আৰু গতিকে ৰাখি দিছোঁ, আমি খাওঁ, মাছৰ লগত খাবলৈ খুব ভাল লাগে, গতিকে ৰাখি দিছোঁ। মাজতে ইউটিউবৰ ভিডিঅ' এটাত দেখা পালোঁ, তাৰ আগলৈকে জংঘলী গছ বুলি উঠাই উঠাই পেলাই দিওঁ। এদিন ইউটিউবৰ ভিডিঅ' এটাত মই দেখা পালোঁ তাৰমানে ৰেচিপি এটা, তেতিয়াহে মই মানে গম পালোঁ এইডাল দেখোন বহুত ঔষধি গুণসম্পন্ন গছ মোৰ টাবত হৈ আছে। ক'ৰ পৰা কেনেকৈ হ'ল নাজানো, মাটিটো হয় বাৰু, আৰু এতিয়া প্ৰতিটো টাবতে হৈ আছে। আৰু এইবিলাক গুটি হৈছে দেখিছেনে, এয়া গুটি হৈছে, এইবোৰ গুটি পৰিয়ে তাৰমানে বহুত হৈ গৈছে। গতিকে এতিয়া একদম যত্ন কৰি থৈ দিওঁ, আৰু কিমান ধুনীয়া লাগিছে চাওক। এয়া কলিয়াছজোপাৰ মাজে মাজে এয়া পননুৱা হৈ আছে, কিমান ধুনীয়া লাগিছে এয়া। গতিকে ব'লক আজি দেৰি নকৰোঁ, মই প্ৰথমতে আপোনালোকৰ ওচৰত মোৰ কলিয়াছ কেইজোপা দেখুৱাই লওঁ, মই কেনেদৰে ইহঁতক যত্ন কৰোঁ, পিঞ্চিং কৰোঁ, কাটিং কৰোঁ, কেনেদৰে লগাইছোঁ। গতিকে সেইখিনি দেখুৱাই লওঁ, তাৰপিছত এটা ৰেচিপি শ্বেয়াৰ কৰিম। ব'লক তেনেহ'লে আগবাঢ়োঁ। তেনেহ'লে এতিয়া লৈ যাওঁ ব'লক আপোনালোকক আমাৰ ঘৰৰ বেক চাইডে থকা সৰু মোৰ বাগিচাখনলৈ, য'ত মই লগাইছোঁ কেইজোপামান কলিয়াছ। আৰু এতিয়া বাৰিষা কালত এই কলিয়াছ কেইজোপাই মোৰ বাগিচাখনৰ সৌন্দৰ্য একদম বঢ়াই তুলিছে, কাৰণ বাৰিষা কালত আমাৰ ফুলনিবিলাকত তেনেকৈ ফুল নাথাকে ন, সেইবাবে আমি যদি ৰং বিৰঙী এই কলিয়াছবোৰ লগাই থওঁ তেনেহ'লে বহুত ভাল লাগে বাগিচাখন দেখিবলৈ। কলিয়াছৰ বহুত ভেৰাইটি আছে, 100 বিধৰো ওপৰ আছে হয়তো, কিন্তু মোৰ বাগিচাত বাৰু ইমান নাই, বৰ্তমান 2-4 জোপামানহে আছে। আৰু এয়া দেখিছে কেনেকুৱা ধুনীয়া ৰং বিৰঙী পাতবোৰ, দেখিলেই ভাল লাগি যায়, কোনোবা যেন নিপুণ মানে চিত্ৰকৰে আঁকি থৈছে তেনেকুৱা লাগে দেখিবলৈ। সেইবাবে কলিয়াছক অৰ্নামেণ্টেল প্লাণ্ট বুলিও কোৱা হয়। আৰু এই কলিয়াছটো হৈছে পাৰ্মানেণ্ট প্লাণ্ট দেই, আমি যদি সঠিকভাৱে যত্ন কৰি ৰাখিব পাৰোঁ তেনেহ'লে কিন্তু থাকি যায়। আৰু মই এতিয়া আপোনালোকক দেখুৱাম মই কলিয়াছ কেনেকৈ পিঞ্চিং কৰোঁ। পিঞ্চিং এয়া চাওক, অকণমানি একদম টিকলু টিকলু পাত দুটা দেখিছে, দুটা আঙুলিৰে একদম লাহেকৈ মাত্ৰ এই কোমল পাতটো ছিঙি আনিব লাগে। তেতিয়া কি হয়, কলিয়াছ জোপোহা হয়, ওপৰলৈ লেংপেংকৈ বাঢ়ি নাযায়। আৰু মোৰ কলিয়াছজোপা মই দেখুৱাইছোঁ টাবত, আপোনালোকক নিশ্চয় অনুমান কৰিব পাৰিছে চাগে কিমান ধুনীয়া জোপোহা হৈ গৈছে, ওপৰলৈ বাঢ়ি যোৱা নাই। অকণমান বেয়া লাগে আৰু এই অকণি অকণি আগকেইটা ছিঙিবলৈ, তথাপিও কেতিয়াবা অকণমান বেয়া কাম এটাৰ পিছত যদি তাৰ ৰিজাল্টটো ভাল হয় তেনেহ'লে কৰিলেও একো নাই। এইদৰে এয়া চাওক, অকণি অকণি এই যে পাত দুটা ওলাই আহিছে, এই দুটা ছিঙি দিব লাগে। তেতিয়া আকৌ তাৰ মূৰৰ পৰা আকৌ অকণমানি দুটা আগ ওলাই যায়, তেতিয়া মানে কি হয়, গছজোপা ধুনীয়া জোপোহা হৈ যায়। আৰু এইজোপা দেখিছে এয়া
পিঞ্চিং কৰাৰ ফলত মোৰ একদম কলিয়াজোপা বুচি হৈ গৈছে, জোপোহা হৈছে, ওপৰলৈ লেংপেংকৈ বাঢ়ি যোৱা নাই। মই কেনেধৰণেৰে কাটিং কৰোঁ দেখুৱাম আপোনালোকক। খুব চোকা ব্লেড এখন ল'ব লাগে। তাৰপিছত এইজোপা মোৰ মাটিত হৈ থকা কলিয়াজ, টাবত যিজোপা দেখুৱালোঁ আপোনালোকক মই এই ধৰণেৰে লগাইছিলোঁ। আৰু এতিয়া চাওঁ একদম ডালটো যাতে মোটাও নহয় মিহিও নহয় তেনেকুৱা হ'ব লাগে। আৰু এইদৰে মই হয় পানী নহয় মাটিত জিৰণি দি থৈ দিওঁ। আৰু কলিয়াজৰ মানে ইমান ভাল এটা গুণ আছে, মাটিটো হয় পানীটো হয়, গতিকে থৈ দিলেই হ'ল। আৰু এইজোপা দেখিছে মই বান্ধৱী এজনীৰ ঘৰৰ পৰা মাত্ৰ ডাল এটা ভাঙি আনিছিলোঁ। আৰু এয়া মাত্ৰ 15 দিন মানতে মানে ধুনীয়াকৈ লহপহকৈ শিপাও আহিলে আৰু বাঢ়িও গ'লেকৈ। আগটো লেংপেং হৈ গৈছিলে, ভিডিঅ' কৰা নহ'ল বাৰু। এই ধৰণেৰে মই ব্লেড দি কাটিলোঁ, কাটি 4-5 টুকুৰা পাই গ'লোঁ। আৰু বেলেগ এটা টাবত এয়া জিৰণি দি থৈ দিছোঁ। বালি মাটি হয়, কলিয়াজৰ কাৰণে বালি মাটি হ'ব লাগে। আৰু এয়া দেখিছে পাত ওলায়ে আহিছে, 12-14 দিনমান হৈছে নেকি, পাত ওলায়ে আহিলে। আৰু এইখিনি মই বেলেগ টাবত লগাই দিম আৰু লাহে লাহে। আৰু কাষৰ পৰাই চাওক এইটো এটা ডাল ওলাই আহিছে, এইটো যেতিয়া একদম ওখ হৈ যাব সেইটোৰো আগটো কাটি দিম আৰু পাই যাম মই 4-5 জোপা। একদম সহজতে হোৱা এটা ধুনীয়া প্লাণ্ট। কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'টো শেষত জনাবলৈ নাপাহৰিব, কমেণ্টত লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব। আৰু এইবিলাকো মোৰ পুৰণা গছৰ পৰা আগ ভাঙি ভাঙি থৈ দিছোঁ। আৰু এয়া পচাই থৈছোঁ, বালি মাটি হয়, টাবত থোৱা নাই বাৰু, বালি মাটিতে থৈছোঁ। এতিয়া চাওঁচোন শিপা ওলালে নাই, কাৰণ 12 দিনৰ বেছি হৈ গ'ল মোৰ এইখিনি পুতি থোৱা। চাওঁ মোৰ শিপা ওলাইছেনে নাই এজোপাৰ পৰা। আৰু এয়া চাওক হয়তো শিপা ওলাই আহিছে, এয়া দেখিছে অকণমানি এয়া শিপা ওলাই আহিছে। 12 দিনৰ বেছি হ'ল। বালি মাটি হ'লে ভাল হয়, কলিয়াছে বালি মাটি ভাল পায়। আৰু বেছি পানী পৰা জেগা হ'ব নালাগে, কাৰণ কলিয়াছৰ ডালবিলাক খুব কোমল হয়। গতিকে বেছি যদি পানী পায় তেনেহ'লে কলিয়াছ কিন্তু গেলি যায়, গতিকে বেছি পানী দিব নালাগে। এয়া চাওক দেখিলে নহয় শিপা ওলাই আহিছে। মই বেলেগ পটত লগাই দিম আৰু লাহেকৈ। এতিয়া আকৌ পুতি থৈ দিলোঁ, এইখিনি হৈ আছে এইকেইজোপা। আৰু পানীটো মই জিৰণি দি থৈছোঁ। এয়া চাওক কি ধুনীয়াকৈ শিপা ওলাই আহিছে, 10 দিনৰ ওপৰ হ'ল বাৰু। 10-12 দিনত একদম ধুনীয়া শিপা ওলাই আহে। আৰু এইকেইজোপা ইচ্ছা কৰিলে মই ইয়াতে এইদৰে থৈ দিব পাৰোঁ, পানীটো জিৰণি দি পেলাই, নহ'লে টাবতো লগাই দিব পাৰোঁ। আৰু পানীত থ'লে মানে কি পানীটো চেঞ্জ কৰি থাকিব লাগে, নহ'লে লেতেৰা হৈ যায়। আৰু এয়া মোৰ পিছফালে বাৰাণ্ডাতে আছে, ধুনীয়া একদম ৰাতিপুৱাৰ কোমল ৰ'দটো পায়। কলিয়াছ একদম চাহ জেগাত থ'ব নালাগে, বা ভিতৰত থ'লেও মানে কি পাৰিলে ৰাতিপুৱা কোমল ৰ'দটো দেখুৱাব লাগে, তেতিয়া মানে কি পাতৰ ৰংটো ধুনীয়া হয়। আৰু একদম সম্পূৰ্ণ গোটেই দিনটো মানে ৰ'দতো থৈ দিব নালাগে, বেছি ৰ'দ পালেও কলিয়াছৰ পাতবোৰ একদম লেহুকা হয়, খুব কোমল হয়, সেইবাবে লেৰেলি যায়। সেইবাবে মানে কি হয়তো আগবেলা নহয় পিছবেলা 2 ঘণ্টা বা 3 ঘণ্টা ৰ'দ দিব লাগে কলিয়াছক, তেতিয়া ধুনীয়া ৰিজাল্ট পোৱা যায়। আৰু এইডালো মই থৈ দিলোঁ থাকক, 10-12 দিনৰ পিছত এডালৰ শিপা ওলাই আহিব। তাৰপিছত মই বেলেগ পটত লগাই দিম প্ৰয়োজন হ'লে, নহ'লে ইয়াতে থাকিব। কলিয়াছৰ মানে কি আৰু এটা কথা মানে মন কৰিবলগীয়া, 5-6 মাহৰ পিছত আমি যিমানে যত্ন নকৰোঁ মেইন গছডাল বেয়া হৈ আহিবলৈ লয়, কেতিয়াবা মৰিও যায়। সেইবাবে সঁচটো যাতে থাকে আমি আগবোৰ ভাঙি ভাঙি কাটিং কৰি কৰি লগাই থ'ব লাগে বেলেগ টাবত। আৰু পিঞ্চিং কৰি থাকিব লাগে, তেতিয়া আমি মানে কি বুচি বা জোপোহা এজোপা কলিয়াছ পাব পাৰোঁ। আৰু কলিয়াছত কেতিয়াও ফুল হ'ব দিব নালাগে, দীঘল দীঘল কপৌ ফুল টাইপৰ এডাল ফুল হয়। মই দেখুৱাব নোৱাৰিম বাৰু আপোনালোকক, যিহেতু মই মানে কি পিঞ্চিং কৰি থাকোঁ যে, মই ফুল হ'বলৈ একেবাৰে নিদিওঁ। ফুল হ'লে মানে কি হয় কলিয়াজোপা নষ্ট হৈ যায়, সেইবাবে ফুল হ'বলৈ একেবাৰে দিব নালাগে। কলিয়াছৰ মাটিটো ইমান মানে কি সাৰৰ প্ৰয়োজন নাই, 40% গাৰ্ডেন চইল, 40% কম্প'ষ্ট আৰু 20% চেণ্ড দিলেই হৈ যায়। কেতিয়াবা আমি তুঁহগুৰিও দিব পাৰোঁ। আৰু মানে কি মাটিটো আঠালেটীয়া হ'ব নালাগে, তেতিয়া শিপাটো তললৈ যাব নোৱাৰে আৰু গছজোপা নষ্ট হৈ যায়। সেইবাবে যিমান পাৰি মানে বালি মাটি হ'লে ভাল মাটিটো। আৰু খুব সহজতে হোৱা এজোপা খুব সুন্দৰ প্লাণ্ট। আজি আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিলোঁ মোৰ কলিয়াছ কেইজোপা মই কিদৰে যত্ন লওঁ। জনাব কমেণ্টত কেনেকুৱা পালে, ভাল লাগিব মোৰ। আৰু এতিয়া দেৰি নকৰি ব'লক পটাপট যাওঁ পাকঘৰলৈ, বনাওঁগৈ এটা হেল্ডি মাছৰ তৰকাৰী। তাৰ আগতে মই ছিঙিব লাগিব এয়া মোৰ পননুৱা জোপা, দেখিছে একদম গুৰি উঠাই নেপেলাওঁ, কিন্তু আগবিলাকহে মই ছিঙি ছিঙি লৈ যাওঁ, কাৰণ গুৰিৰ পৰা আকৌ পোখায়। আৰু মানে কি আজি বনাম কালি বনাম বুলি আপোনালোকৰ ওচৰত ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবোঁতে ভাবোঁতে মোৰ পননুৱা জোপা বেছি ডাঙৰেই হৈ গ'লগৈ। আৰু এইজোপাৰ পৰা মই আগখিনি ছিঙি লওঁ, তাৰ আগতে দেখুৱাই দিওঁ আপোনালোকক মোৰ টাবত থকা পননুৱা কেইজোপা। এয়া পননুৱা কেইডাল মই ছিঙি আনিলোঁ। আৰু এতিয়া ভালদৰে বাচিব লাগিব, কাৰণ যদি ভালকৈ বাচা নাযায় কেতিয়াবা শাকত চুলি থাকে, আৰু খাওঁতে যদি কেনেবাকৈ চুলি ওলায় তেনেহ'লেতো বৰ ডাঙৰ কথা হৈ যাব। গতিকে মই ভালদৰে বাছি কৰি লওঁ, তাৰপিছত ধুই পেলাই মই মিহি মিহিকৈ কুটি পেলাম। আৰু এইখিনি কুটি ল'লোঁ, আৰু লগতে এটা কাটি ল'লোঁ ডাঙৰ আকাৰৰ পিঁয়াজ। এতিয়া মোক লাগিব কেইটামান জলকীয়া, আৰু জ্বলা নহ'লে একদম ভাল নালাগে বইল তৰকাৰী খাব। আৰু লগতে কালাৰ দেখিছে জলকীয়াৰ কেনেকুৱা ধুনীয়া,
এইটো কণ্টেইনাৰ হৈছে হালদিৰামৰ চানপপৰি টেমা আছিলে মই এইদৰে এনেকুৱা কামত ব্যৱহাৰ কৰোঁ আপোনালোকেও কৰিব বহুত দিনলৈ ফ্ৰেছ হৈ থাকে ফ্ৰিজত যদি থৈ দিয়া যায় ধনিয়া জলকীয়া এইবোৰ আমি থৈ দিব পাৰোঁ লগতে পাকঘৰৰ টিপছ এটাও দি দিলোঁ আপোনালোকক আৰু লগতে লৈছোঁ এটুকুৰা আদা আৰু কেইটামান জালুক এইখিনি মই খুন্দি পেলাম খুন্দনাত এয়া আদা জালুক আৰু জলকীয়া খুন্দি ল'লোঁ এইকেইটা হৈছে ভাঙোন মাছ আৰু মাছকেইটা মই ভাজি ল'লোঁ আপোনালোকে ইচ্ছা কৰিলে যিহেতু মই পননুৱাৰ বইল তৰকাৰী বনাম সেইবাবে মাছটো কেঁচা কৰিও বইল তৰকাৰী দি খাব পাৰে আৰু এয়া মই গেছৰ ওপৰত বহাই দিলোঁ কেৰাহী তাতে দি দিছোঁ আধা মগতকৈ অলপ বেছি পানীখিনি যেতিয়া উতল আহিছে ইয়াতে মই এতিয়া পননুৱা আৰু পিঁয়াজখিনি একেলগে দি দিম আৰু অলপ উতলিবলৈ দিম পননুৱাৰ ঔষধি গুণৰ বিষয়ে আমি সকলোৱে কম বেছি পৰিমাণে জানো নহয়নে বাৰু আৰু আমাৰ চাৰিওফালে আছে যদিও আমি বহুতে চিনি নাপাওঁ সেইবাবে আপোনালোকে চাই ল'ব ভালকৈ নিশ্চয় আছে আপোনালোকৰ বাৰীত থাকিব পাৰে নহ'লে টাবৰ ক'ৰবাৰ চুকত হৈ আছে চাগে আৰু এইখিনি খুন্দি লোৱা আদা জালুক আৰু জলকীয়া এতিয়া মই এয়া দি দিছোঁ আৰু বইল তৰকাৰীত মানে অকণমান জ্বলা হ'লে ভাল লাগে লগতে যদি জাব্ৰাং থাকিলে হয় তেতিয়াতো আৰু কথাই নাছিলে বৰ্তমান জাব্ৰাং নাই মোৰ তাত সেইবাবে দিয়া নাই আপোনালোকৰ যদি থাকে জাব্ৰাঙো দি দিব পাৰিব আৰু এয়া হৈছে দুটা ডাঙৰ আকাৰৰ বিলাহী দি দিছোঁ মই ইয়াতে আৰু এইখিনি উতলিবলৈ দিম পুৰিও ল'ব পাৰে বিলাহী আপোনালোকে বিলাহী পুৰা আদা নহৰু জলকীয়া চব পুৰিও দিব পাৰে সেইটো এটা বেলেগ টেষ্ট হ'ব আৰু এইবোৰ পুৰা পিটিকা আমাৰ জনজাতীয় পৰম্পৰাগত এইবিলাক আমাৰ খাদ্য অসমীয়া খাদ্য এইবোৰ গতিকে খুৱাই হয় আৰু আগৰ পৰা সোৱাদ মতে দি দিলোঁ নিমখ অকণমান চেনি দিছোঁ চেনিটোৱে মানে কি আমাৰ টেষ্টটো বেলেঞ্চ আনে বৰ ভাল লাগে খাবলৈ এইদৰে আৰু এইখিনি অকণমান উতলি থাকক পননুৱাত প্ৰচুৰ পৰিমাণে ভিটামিন থাকে ভিটামিন এ ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থাকে লগতে জিংক থাকে আইৰণ আৰু মানে কৈ শেষ কৰিব নোৱাৰি বহুত গুণেৰে ভৰপূৰ পননুৱা কিডনীৰ কাৰণে ভাল লিভাৰ আৰু জণ্ডিছৰ কাৰণেও ভাল লগতে চকুৰ যিসকলৰ পাৱাৰ একদম কমি যায় তেওঁলোকে যদি পননুৱা নিয়মিত সেৱন কৰে তেনেহ'লে চকুৰ পাৱাৰ ঘূৰি আহে আৰু এইটো হৈছে শুকান জলকীয়া মই ভাবিছোঁ শুকান জলকীয়া এটা পুৰি পেলাই দি দিওঁ অকণমান টেষ্টটো বেলেগ ধৰণৰ হ'ব পুৰা গোন্ধ এটা আহিব আৰু লগতে শুকান জলকীয়াৰ জ্বলাটো বহুত ধুনীয়া লাগে খাবলৈ জাব্ৰাং যিহেতু নাই মই শুকান জলকীয়া এটা দি দিছোঁ আকৌ আৰু এয়া তৰকাৰীখন একদম আধা সিজা হৈ গৈছে মোৰ এতিয়া দি দিলোঁ মই ভাজি থোৱা মাছকেইটা আৰু কেইটামান মই থৈ দিম বেলেগে গোটেইকেইটা নিদিওঁ সেইকেইটা মানে কেতিয়াবা ভাতৰ লগত ভজা মাছ খাবলৈও ভাল লাগে সেইবাবে সেইকেইটা থৈ দিছোঁ আৰু এইখিনি উতলি থাকক মাছ যিমান উতলিব মাছৰ তৰকাৰী খাবলৈ তিমানে সোৱাদ লগা হয় ৰসটো ওলাই আৰু এয়া ৰেডি হৈ গ'ল মোৰ পননুৱাৰে বনোৱা ভাঙোন মাছৰ তৰকাৰী ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া একদম বঢ়িয়া ঠাই এটুকুৰা আপোনালোকক দেখুৱাই দিওঁ এচিৰ মানে প্ৰয়োজনে নাই ইয়াত থাকিলে দেখিছে কেনেকুৱা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আমাৰ কাষতে আমাৰ বাহনী নহয় বাৰু বেলেগৰ হয় কিন্তু আমি মানে একদম পূৰা এনজয় কৰি আছোঁ আমাৰ ঘৰৰ কাষতে গতিকে ভাত পানী খাই খুব গৰম পৰিলে কিমাননো ফেনৰ তলত থাকিম গতিকে অকণমান এইখিনিতে আহি বহিলে ভাল লাগে আৰু দেখুৱাই দিওঁ আপোনালোকক মই পৰিৱেশটো এয়া চাওঁ একদম সেউজীয়া খালী সেউজীয়া আৰু আজি আকাশখন চাওক এয়া দেখিছে কিমান ধুনীয়া লাগিছে আকাশখন আৰু পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকে জনাব সেউজীয়া আৰু খালী গতিকে আজি ভিডিঅ'টো ইমানখিনিতে শেষ কৰি দিওঁ কেনেকুৱা পালে কমেণ্টত জনাব আপোনালোকে নাপাহৰিব লাইক কৰিব পাৰিলে শ্বেয়াৰ কৰিব আৰু যিসকল আজি মোৰ চেনেলত ফাৰ্ষ্ট আহিছে মোৰ ভিডিঅ' চাইছে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি যাবলৈ নাপাহৰিব লগতে তলৰ বেল আইকনটো প্ৰেছ কৰি দিব আৰু অলটো ক্লিক কৰি দিব তেতিয়া মোৰ সকলো ধৰণৰ আপডেটবিলাকৰ ন'টিফিকেশ্যন আপোনালোকলৈ প্ৰথমতে আহি যাব গতিকে আজি ইমানখিনিতে এটা ধুনীয়া পৰিৱেশৰ মাজত শেষ কৰি দিওঁ আকৌ আহিম নতুন ভিডিঅ' লৈ পেলাই চাই থাকিব মোৰ চেনেলটো